আজিলৈ আহিছোঁ নীলকচুৰ ঠাৰিৰ ৰেচিপি এটা। আৰু এই নীলকচুৰ ঠাৰিটো আমাৰ প্ৰায় সকলোৰে ঘৰে ঘৰে থাকে, কিন্তু আমি এইদৰে বনাই খাই পোৱা নাই হয়তো বহুতে। আৰু ময়ো নতুনকৈ নিজে ভাবি পেলাই এনেকৈ বনালোঁ, খাব খুব সোৱাদ লগা হৈছে। আপোনালোকেও এইদৰে বনাই খাব এবাৰ, তাৰপিছত ৰেচিপিটো বাৰে বাৰে বনাই খাব ইচ্ছা যাব। আৰু এইদৰে বনাবৰ কাৰণে মই প্ৰথমতে নীলকচুৰ ঠাৰি লৈছোঁ। এয়া নীলকচুৰ ঠাৰি ডাল কাটি ল'ম, বা আপোনালোকে ইয়াক কি বুলি কয়, আমাৰ ইয়াতে নীলকচুৰ ঠাৰি বুলিয়ে কওঁ। আৰু এইদৰে নীলকচুৰ ঠাৰিডাল মই কাটি লৈছোঁ। তাৰপিছত ধুনীয়াকৈ ইয়াক মই সৰু সৰুকৈ কাটি ল'ম। আৰু আপোনালোকে যদি এনেকুৱা ঘৰুৱা বস্তুৰ ধুনীয়াকৈ নতুন নতুন ৰেচিপি বনাই খাব খোজে, এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে ভিডিঅ'টো চাই ভাল পালে লাইক বা কমেণ্ট এটা কৰি জনাব আপোনালোকে এনেদৰে খাইছেনে নাই। আৰু মই এয়া নীলকচুৰ ঠাৰিখিনি বাকলিখিনি গুচাই ল'ম। আপোনালোকে মানুহ যিমানখিনি সিমান অনুযায়ী নীলকচুৰ ঠাৰি এনেকৈ লৈ ল'ব। আৰু মই এডাল এনেকৈ কাটি লৈছোঁ ডাঙৰ চাই। তাৰপিছত আৰু এইখিনি চেলাই ল'লোঁ। তাৰপিছতে ধুনীয়াকৈ মই এইখিনি ধুই লৈছোঁ। ধুই লৈ পেলাই নীলকচুৰ ঠাৰিখিনি এনেকৈ মিহি মিহি কৰি কাটি ল'ম গোটেইখিনি। আৰু আপোনালোকে এই চেনেলটোত গাৰ্ডেনিঙৰ ভিডিঅ' কিছুমান পায়, যদি সেইবিলাকো চাই ভাল পায় চেনেলটো, তেতিয়াও আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। আৰু মই ধুনীয়াকৈ এইখিনি নীলকচুৰ ঠাৰিখিনি কাটি লৈছোঁ মিহি মিহিকৈ। কাটি লৈ পেলাই মই এইবাৰ মিক্সি জাৰ এটা লৈছোঁ। আৰু ইয়াতে মই ঠাৰিখিনি এনেকৈ ভৰাই দিছোঁ। ভৰাই দি পেলাই ধুনীয়াকৈ ইয়াত অকণো পানী নিদিয়াকৈ মই ইয়াত পেষ্ট এটা বনাই ল'ম ঢাকনিখন দি পেলাই। তাৰপিছত মই এইখিনি দি ইয়াৰ পিছত এটা পেষ্ট এনেকৈ বনাম। অকণমান এনেকৈ দিয়াৰ পিছত আৰু বাকীখিনি ইয়াতে দি দিছোঁ। দি পেলাই গোটেইখিনি দিয়া হোৱাৰ পিছত মই আৰু অকণমান এনেকৈ পেষ্ট এটা বনাই ল'ম। এয়া ধুনীয়াকৈ অকণো পানী নিদিয়াকৈ ধুনীয়াকৈ পেষ্টটো হৈ গৈছে। আৰু এইখিনি মই মাছ লৈছোঁ। মাছটো আপোনালোকে যি মাছ খায় সেইটো মাছে ল'ব। মোৰ ঘৰত আজি এইটো মাছে আছিলে, তাকে লৈছোঁ মই। আৰু এয়া মই কেৰাহীটোত তেল দিছোঁ। তেলখিনি দি পেলাই মই গৰম হোৱাত মই মাছখিনি ধুনীয়াকৈ ভাজি ল'ম। মাছখিনি এনেকুৱাকৈ বহাই দিছোঁ গোটেইখিনি। আৰু এইদৰে মই গোটেইখিনি মাছ ইয়াত দি দিছোঁ। দিয়া হোৱাৰ পিছতে মই ধুনীয়াকৈ ওলটাই দি এনেকৈ ভাজি লৈছোঁ মাছখিনি। আৰু এইদৰে গোটেইখিনি মাছ মই এনেকৈ উঠাই ল'লোঁ। আৰু এয়া মোৰ মাছখিনি ভজা হোৱাৰ পিছত মই ৰাখি দিলোঁ কাঁহীখনত। তাৰপিছত আৰু এইবাৰ মই বাকী থকা তেলখিনিত এনেকুৱাকৈ অকণমান কাঢ়ি লৈছোঁ। লৈ পেলাই তাত মই জলকীয়া দি দিছোঁ। জলকীয়াখিনি শুকান জলকীয়া দিছোঁ। দি পেলাই মই ধুনীয়াকৈ ভাজি লৈছোঁ, বা কেঁচা জলকীয়াও দিব পাৰে এনেকুৱাকৈ। তাৰপিছত এয়া মই জলকীয়াকেইটা লাৰি দি উঠি মই এনেকুৱাকৈ বাকীখিনি ইয়াত পিঁয়াজখিনি দি ল'ম। কেঁচা জলকীয়া শুকান জলকীয়াখিনি এনেকুৱাকৈ ভাজি লোৱাৰ পিছত আৰু এইবাৰ মই ইয়াতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজটো অকণমান এনেকুৱাকৈ ৰঙচুৱাকৈ ভাজি ল'ম গোটেইখিনি। তাৰপিছত এয়া অকণমান দেৰি ভাজি লোৱাৰ পিছতে ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। এইবাৰ মই ইয়াতে কাটি লোৱা বিলাহী দুটা লৈছোঁ। ইয়াত বিলাহীটো এনেকুৱাকৈ লৈছোঁ। আপোনালোকে বিলাহী যিমানখিনি খাই ভাল পায় তেনেকুৱাকৈ মিলাকৈ ল'ব। আৰু এইখিনি ধুনীয়াকৈ মই গলি যোৱাকৈ বিলাহীখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰপিছত যেতিয়া অকণমান এনেকুৱাকৈ গলি গৈছে, তাৰপিছত মই এনেকুৱাকৈ বটি লোৱা আদা নহৰুখিনি ইয়াত দি দিছোঁ বিলাহীখিনিৰ ওপৰতে। দি পেলাই মই কেঁচা গোন্ধটো যোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। আৰু তেতিয়ালৈকে বিলাহীখিনিও ধুনীয়াকৈ গোটেইখিনি গলি যাব। আৰু তাৰপিছত এনেকুৱাকৈ ভাজি লোৱাৰ পিছতে মই ধুনীয়াকৈ বইল কৰি লোৱা আলু এনেকুৱাকৈ দি দিছোঁ। আলুটো আপোনালোকৰ হিচাপত ল'ব যিমানখিনি আলু খায়। আৰু এনেকুৱাকৈ গোটেইখিনি ধুনীয়াকৈ মই ভজা যোৱাকৈ ভাজি লৈছোঁ ধুনীয়াকৈ গোটেইখিনি মিলাই পেলাই। তাৰপিছত এনেকুৱাকৈ যেতিয়া গোটেইখিনি ভজা হৈ গৈছে, তাৰপিছত মই এইবাৰ ইয়াতে
ৰংগুড়া অকণমান এনেকৈ দি দিছোঁ আইডিয়া মতে। তাৰপিছত ধুনীয়াকৈ এইখিনি ভাজি লৈছোঁ। অকণমান ভাজি লোৱাৰ পিছতে পেষ্ট বনাই লোৱা নীলকচুৰ ঠাৰিখিনি ইয়াত মই ঢালি দিছোঁ। গোটেইখিনি দি পেলাই ইয়াতে গোটেইখিনি এনেকৈ দি তাৰপিছত ধুনীয়াকৈ এইখিনিৰ লগত আৰু এনেকুৱাকৈ ভাজি লৈছোঁ ধুনীয়াকৈ। যেতিয়ালৈকে নীলকচুৰ ঠাৰিৰ পানীখিনি শুহি নাযায় তেতিয়ালৈকে ধুনীয়াকৈ অকণমান দেৰি এনেকৈ ভাজি থাকিব লাগিব। তাৰপিছত এয়া এনেকুৱাকৈ অকণমান দেৰি ভাজিম আৰু অকণমান দেৰি ভাজি লোৱাৰ পিছতে গোটেইখিনি ধুনীয়াকৈ পানীখিনি শুহি গৈছে নীলকচুৰ ঠাৰিৰ। আৰু ইয়াত মই আইডিয়া মতে নিমখখিনি দি দিছোঁ। নিমখখিনি ধুনীয়াকৈ দিয়াৰ পিছতে অকণমান দেৰি এনেকৈ লাৰি তাৰপিছতে ধনিয়া গুড়ি দিছোঁ 1 চামুচ আৰু এয়া জিৰা গুড়ি 1 চামুচ দিছোঁ। জিৰা গুড়িখিনি দি পেলাই ধুনীয়াকৈ গোটেইখিনি এনেকুৱাকৈ ভাজি ল'ম। আৰু এইখিনি দিয়াৰ পিছত ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এইখিনি ধুনীয়াকৈ এনেকুৱাকৈ ভাজি থকা সময়তে গোটেই সোৱাদটো হয়। আৰু এইদৰে এনেকুৱাকৈ ভাজি লোৱাৰ পিছত গোটেইখিনি ধুনীয়াকৈ এনেকৈ এটা লাৰুৰ নিচিনা এনেকৈ উঠি অহাৰ নিচিনা হৈছে। তেতিয়া গম পাই যে ধুনীয়াকৈ গোটেইখিনি ভজা গৈছে। আৰু এইদৰে ভাজি লোৱাৰ পিছত এইবাৰ শেষত মই ইয়াতে পানী এটা আইডিয়া মতে দি দিম। তাৰপিছত অকণমান থুপথুপীয়া হোৱাকৈ মই এনেকৈ পানীখিনি দি দিম। আপোনালোকে যদি যেনেকৈ খাই ভাল পায়, পনীয়া খালে পানীটো বেছিকৈ দি দিব আৰু যদি গোটাকৈ খায় অকণমান পানীটো কমকৈ দিলে হ'ল। এনে গোটাকৈ খালে অকণমান বেছি সোৱাদ হয় এইখন আঞ্জা। আৰু এইদৰে মোৰ পানীখিনি দিয়া হৈ গ'ল। গোটেইখিনি এনেকুৱাকৈ এটা আইডিয়া মতে দি দিলোঁ। তাৰপিছত মই এবাৰ এইখিনি উতলিব দিম আৰু ভাজি লোৱা মাছখিনি ইয়াতে দি দিম। মাছখিনি মই ইয়াতে ধুনীয়াকৈ এপিচ এপিচকৈ ভাজি লোৱা মাছখিনি গোটেইখিনি দি দিছোঁ। আৰু এইবাৰ মই এইখন আঞ্জাখন এইবাৰ ধুনীয়াকৈ উতলিব দিম। মাছখিনি দিয়া হোৱাৰ পিছতে মই এনেকৈ কৰচখনেৰে লাৰি দিছোঁ। অকণমান চাৰিওপিনে এনেকুৱাকৈ লাৰি দিছোঁ। দি পেলাই এইখিনি মই এতিয়া ধুনীয়াকৈ উতলিব দিছোঁ। আৰু প্ৰায় আঞ্জাখন উতলা হৈ গৈছে। ইয়াতে দেখিছেনে ইমান ধুনীয়াকৈ কালাৰটো আহিছে। কচুৰ ঠাৰিৰ আঞ্জা যেন নাপাবই, আপোনালোকে খাই চালে গম পাব। ইমান সোৱাদ লগা হয় এইখন আঞ্জা। আৰু এইখিনি ধুনীয়াকৈ থুপথুপীয়া হৈছে। প্ৰায় আঞ্জাখন হৈয়ে গৈছে এতিয়া আৰু নমাই দিলেও হ'ব। আৰু ইয়াত যদি আপোনালোকে শেষত ধনিয়া দিব বিচাৰে ধনিয়া পাত দিব পাৰে। মোৰ নাছিলে কাৰণে মই ধনিয়া পাতটো দিয়া নাই। আৰু এইখন আঞ্জাখন মই নমাই দিলোঁ। আৰু এইদৰে আঞ্জাখন মই অকণমান বাতিটোত কাঢ়ি দেখুৱাইছোঁ কিমান ধুনীয়া এটা মানে কালাৰ আহিছে আৰু কিমান ধুনীয়াকৈ টেষ্টি লগা হৈছে দেখিছেনে এয়া। আৰু এইখন আঞ্জা আপোনালোকে বনাই খাই কমেণ্ট এটা কৰিব। চেনেলটো যদি ভিডিঅ'বিলাক চাই ভাল পায় ছাবস্ক্ৰাইব কৰিব।